নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকা। মোৰ ইউটিউব চেনেল জেন হেণ্ডচাম বয় লাইফষ্টাইলৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক যে মই কৈছিলোঁ নেক্সট ভিডিঅ'টোত যে আমাৰ জেন বেটাক ছেকেণ্ডবাৰৰ কাৰণে ACTH ইনজেকশ্যনটো দিবলৈ ওলাইছোঁ বুলি। সেয়া ইনজেকশ্যনটো আহি পাইছে, দুয়োটাকে খুলি আছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ আইচ বক্স দি ফ্ৰিজিং কৰি পঠাইছে। তাকে ইনজেকশ্যনটো দিয়াৰ আগমুহূৰ্তত ব্লাড প্ৰেছাৰটো চাই ল'ব লাগে, আকৌ দিয়াৰ পিছতো ব্লাড প্ৰেছাৰটো চাই ল'ব লাগে। আৰু ইনজেকশ্যনটো ইণ্টাৰমাছেল হয়। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আকৌ ছেকেণ্ডবাৰৰ কাৰণে তাক ACTH ইনজেকশ্যনটো দিবলৈ আৰম্ভ কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে সোনকালে জেন বেটা ভাল হয়। এই ইনজেকশ্যনটোৱে জেন বেটাৰ চিজাৰটো পূৰা কণ্ট্ৰল কৰে। সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভিডিঅ'টো আপলোড দিয়াত কেইদিনমান দেৰি হ'ল কি কথা, হঠাতে কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'লে সকলোখিনি কথা আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। আজিলৈ আছোঁ তেন্তে, বাই বাই।